নমস্কাৰ বন্ধুসকল, আজি হৈ যোৱা গণিতৰ পৰীক্ষাত এইটো প্ৰশ্ন আহিছিল 306 আৰু 657 লসাগু হৈছে 22338। এতিয়া 102 306 আৰু 657 লসাগু কিমান? এইটো গণিত কৰিবলৈ আমি কোনো হিসাব কৰিব নালাগে, খালি অলপ ভালকৈ অবজাৰ্ভ কৰিব লাগে আৰু ট্ৰিক খটুৱাব লাগে। সেই ট্ৰিকটো মই দেখাব খুজিছো। 306 657 এল মানে লসাগু বুলি ধৰিছো। 306 আৰু 657 লসাগু হৈছে 22338। 102 306 657 এই তিনিটা লসাগু কিমান? এইটো জনাৰ আগতে মই দেখাই লৈছো এটা সৰু ট্ৰিক। ধৰা হল মই লৈছো 6 আৰু 15। এই দুটা লসাগু কিমান হ'ব? 6 আৰু 15ৰে হৰণ কৰিব পৰা আটাইতকৈ সৰু সংখ্যাটো লসাগু। এইটো উত্তৰ হ'ব 30। একেদৰে মই এবাৰ ইয়াতে বহাই দিলো 3 6 15। এই তিনিটা লসাগু কিমান? এই তিনিটা লসাগু কিন্তু সেই 30, কাৰণ 30ক হৰণ কৰিব পৰা আটাইতকৈ সৰু সংখ্যা হৈছে এই তিনিটাৰে 3 6 আৰু 15ৰে হৰণ কৰিব পৰা আটাইতকৈ সৰু সংখ্যাটো হৈছে 30। গতিকে 15 আৰু 6 আৰু 15 লসাগু 30, 3 6 আৰু 15 লসাগু 30। ইয়াতে মই দেখিবলৈ পাইছো 3ৰ গুণিতক হৈছে 6। 3ৰ এটা গুণিতক 6। একেদৰে 306 আৰু 657 লসাগু কিমান? এইটো আৰু এইটোতো আছে, এইটো এটা গুণিতক। গতিকে আগতে যি লসাগু আছিল এতিয়া লসাগু একেই থাকিব। গতিকে আগতে লসাগু এইখিনি আছিল, এতিয়া লসাগু এইটোৱে থাকিব। ট্ৰিকটো ভাল লাগিলে মোৰ পোষ্টটো লাইক, কমেন্ট আৰু শ্বেয়াৰ কৰিব। থেংক ইউ।